হাউদুৰ পিঠা কোনটো শব্দৰ পৰা আহিছে মই নাজানো কিন্তু আমি জনাত হিষ্ট্ৰিকেলি হাউদুৰ পিঠাটো ফাউদুৰ পিঠাৰ পৰাহে আহিছে ফাউদুৰ মানে আমাৰ বড়ো ছোৱালীসকল ফাউদুৰ বুলি কয় পিঠা মানে পিঠা বড়োসকলৰ পিঠা আৰু হয় না আজিতো বড়ো সাহিত্য সভাৰ এটা জিলা পৰ্যায়ৰ হেৰি আছিলে প্ৰগ্ৰাম আছিলে ভাল লাগিছে কিয়নো আমাৰ চৰকাৰে যিকোনো জাতীয় সংগঠনৰ উন্নতিৰ কাৰণে আমি এটা প্ৰজেক্ট লৈ আছোঁ যি জাতীয় সংগঠনবিলাকে জাতিৰ হৈ কাম কৰে যি জাতীয় সংগঠনবিলাকে আমাৰ BTCৰ সমন্বয়ৰ কাৰণে কাম কৰে যি জাতীয় সংগঠনবিলাকে বড়োলেণ্ডৰ শান্তিৰ কাৰণে কাম কৰে তেনেকুৱা জাতীয় সংগঠনবিলাকৰ লগত আমাৰ চৰকাৰটো সদায় আছে তাৰ কাৰণে তেনেকুৱা মিটিঙত আহি পেলাই সমাজখনৰ উন্নতিৰ নামত শান্তিৰ স্বাৰ্থৰ সমন্বয়ৰ স্বাৰ্থত কাম কৰিবলৈ সকলোকে অনুৰোধ কৰিবৰ কাৰণে মই আজি ভাগ লৈছিলোঁ চাওক এইটো চাগে টেকনিকেল প্ৰব্লেম হ'ব পাৰে মই সেইটো ভালদৰে নাজানো এইটো অসম গভৰ্ণমেণ্টৰ ইছ্যু হয় আমি এইটো কেনেকৈ টেকেল কৰিব পাৰোঁ আমি আলোচনা কৰি আছোঁ আৰু ইয়াৰ ওপৰত আমি পৰ্যালোচনা কৰি আছোঁ সাহিত্য বা যিহেতুকে সাহিত্যৰ লগত জড়িত সাংস্কৃতিক যিটো আজিকালি সাংস্কৃতিক ক্ষেত্ৰত প্ৰতিটো জাতিৰ ক্ষেত্ৰত দেখা যায় কিন্তু বড়ো জাতিটো আপোনাৰ কালচাৰৰ বাহিৰত কিছুমান সাজ সজ্জা পিন্ধা যায় এই ক্ষেত্ৰত আপুনি কি ক'ব নহয় you mean that world is a global world এই গ্ল'বেলিজিম ৱৰ্ল্ডত আৰু ভাৰতৰ নিচিনা এখন গণতন্ত্ৰ দেশত সকলোৰে অধিকাৰ আছে কাৰোবাৰ অধিকাৰটো আমি কাঢ়ি ল'ব নোৱাৰোঁ গতিকে আমি এনেকৈ অনুৰোধ কৰোঁ আপুনি ভাৰতীয় নাগৰিক হিচাপে আপোনাৰ অধিকাৰ আছে বুলি আপুনি চব বস্তু এনজয় কৰিব পাৰে কিন্তু আপোনাৰ কাম কৰা আপুনি এনজয় কৰা আপোনাৰ ষ্ট্ৰেটেজিটো কেতিয়াও জাতিত সমাজখনত ইম্পেক্ট কৰিব নালাগে সেইটো মই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ কৰিছোঁ আমিতো প্ৰস্তুত হৈ আছোঁ আৰু আমাৰতো তেনেকৈ আমাৰ এগেইনষ্টত কোনোবা মানে চেলেঞ্জ কৰিব পৰা গ্ৰুপ আছে সেইটো কেতিয়াও নাভাবোঁ কিন্তু আমাৰ নজৰত বাওঁ চাইডে কোন আছে সোঁ চাইডে কোন আছে পিছত কোন আছে আমিতো নাজানো আমি সদায় আগুৱাই গৈ আছোঁ আমি যে আগুৱাই গৈছোঁ BTCত থকা 35 লক্ষ আমাৰ ভাৰতীয় নাগৰিক সকলোৱে ইউনাইটেডলি সকলো জাতি জনগোষ্ঠী সামৰি আমি সকলোৱে একেলগে হাতে হাত ধৰি পেলাই আগুৱাই গৈ আছোঁ গতিকে আমাৰ লগত কেনেকৈ চেলেঞ্জ কৰিবলৈ পাৰা আমাৰ এগেইনষ্টত আমাৰ শান্তিৰ এগেইনষ্টত সমন্বয়ৰ এগেইনষ্টত উন্নতিৰ এগেইনষ্টত প্ৰগতিৰ এগেইনষ্টত কাম কৰি মানে আগুৱাই আহিব পৰা তেনেকৈ পাৰ্টি আমি দেখি পোৱা নাই আজিৰ দিনত চন্দন ব্ৰহ্মটো আমাৰ UPPL দলত আহিবই আলোচনা হৈ আছে আৰু আহোঁ হৈ আছে সময় পালে সময় হ'লে তেওঁ জইন হ'ব এইটো 100% UPPL পাৰ্টি তেখেতে হ'ব পাৰে পাৰ্টিটো হাইকমাণ্ডে চিলেকশ্যন কৰে মই চিলেকশ্যন নকৰে বা কোনোবাই এজন দুজনে চিলেকশ্যন নকৰে আৰু কোনোবাই এই পাৰ্টিৰ এটা পাম এইটো পাম বুলি তেনেকৈ পাৰ্টি নাহে আজিৰ যে আমাৰ UPPL দলত সকলো জাতি জনগোষ্ঠীৰ ব্যক্তিসকলে আজি জইন হৈছে সকলো জাতীয় সংগঠনৰ ৰিটায়াৰ্ড ব্যক্তিসকল UPPL দলত যোগদান কৰিছে ইয়াৰ কাৰণটো এইটোৱে যে আমি BTCত শান্তি কৰিব পাৰিছোঁ সমন্বয় কৰিব পাৰিছোঁ প্ৰগতি কৰিব পাৰিছোঁ গতিকে তাতকৈ আৰু সুন্দৰ কথা কি লাগে নিজৰ জাতিটো ডেভেলপ কৰিবৰ কাৰণে আজি UPPL দলত যোগদান কৰিছে সকলো জাতিৰ পৰাই ইয়াৰ অৰ্থটো হ'ল BTCত প্ৰমোদ বড়ো ডাঙৰীয়া মানে আটাইতকৈ মানে কি ক'ব ভেৰি পাৱাৰফুল এণ্ড ভেৰি টেলেণ্টেড এণ্ড অলছ' ভেৰি common person who was supported or who is supported by the people of BTC. বিটিআৰৰ 10খন কলেজ প্ৰাধিকৰণ হৈ গ'ল 5খন মান বাকী আছে কি 5খন মান বুলি নহয় नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानायफैबाय नामा गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स मात्र 399 रां पार मानावनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग गेमिंग आपल'ड डाउनल'ड आरो ब्राउजिं खालामनो हागोन आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जानबुं नम्बराव जगाजग खालामनो हागोन
जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827